গুড মৰ্ণিং গাইজ এতিয়া বাজিছে ৰাতিপুৱা 8টা আৰু আমি জল্দি আজি শুই উঠিলোঁ সেইটো কাৰণে দাদুৰ টোপনিটো মানে তাৰ টোপনি পূৰ হোৱা নাই সেইকাৰণে গাড়ীত উঠি আহি শুই দিলে আৰু ৰাতিপুৱা চাগে আমি 5টা মানতে উঠিলোঁ উঠি আৰু মানে সোনকালে আহিম বুলি ভাবিছিলোঁ আমি চেৰাপুঞ্জী আহি আছোঁ এতিয়া ভাবিছিলোঁ আৰু অকণমান সোনকালে আহিম কিন্তু ইটো কৰোঁতে মানে সময়বোৰ কেনেকৈ গুচি গ'ল গমেই নাপাওঁ আৰু এতিয়া প্ৰায় 8টা চাৰে 8টাই বাজিলে চাগে আৰু আহি আছোঁ আমি এতিয়া চেৰাপুঞ্জী মই আহি আছোঁ মোৰ ফ্ৰেণ্ড পাপৰি আহি আছে আৰু আৰু দাদু আমি তিনিটা আহি আছোঁ আৰু ভাবিছিলোঁ গুৱাহাটীত ইমান গৰম অকণমান ঠাণ্ডা জেগাৰ পৰা আহোঁ কিন্তু ইয়াতে আহি দেখিছোঁ এইটো একেই ইয়াতো গৰমেই দেখোন আগতে নংপুৰ পাৰ হোৱাৰ পাছতে মানে একদম গ্লাছ খুলি দিলে আৰু বিৰাট ঠাণ্ডা হাৱা এতিয়াতো নাই এতিয়াতো পূৰা গৰম এচিতে আহিব লগা হৈছে শ্বিলং আহি যদি আৰু এচিত আহিব লগা হয়তো কেনেকুৱা লাগে ভাল নালাগে আৰু মইনো এচিত আহি অকণমান বেয়া পাওঁ মানে তথাপিতো আহি আছোঁ আৰু এতিয়া 11টামান বাজিবৰে হ'ল চাগে আহি প্ৰায় 1.5 ঘণ্টা 2 ঘণ্টা লাগি গৈছে আমাৰ আহিবৰ কাৰণে কাৰণ লাহে আহিব লগা হৈছে গাইজ মই ইমান স্পীডত চলাবতো নোৱাৰোঁ আৰু এইখিনিতে মই গোমধান খাবলৈ নাপাহৰোঁ সেইটো জেগাত আহিলে আৰু মই বিৰাট ভাল পাওঁ খাই আচলতে খাই ভাল পাওঁ বুলি নহয় এইফালে আহিলে খোৱা হয়েই আৰু ঘৰতে কিন্তু তেনেকৈ থাকিলেও কেতিয়াবা খাবলৈ মন নাযায় আৰু আজি মোৰ ব্লগ মানে চেৰাপুঞ্জী অহাৰ ভিডিঅ'টো কিমান দীঘলকৈ কৰিব পাৰোঁ নাজানো কাৰণ দাদু আজি হ'ল কেমেৰামেন আৰু সি বিৰাট বেয়া পায় যে কেমেৰা কৰি সি বিৰাট বেয়া পায় গতিকে তাক জোৰ কৰি কৰাব লগা হৈছে অকণমান ক্লিপ কৰি দিছে আৰু যদি আজি ভিডিঅ'টো সম্পূৰ্ণকৈ কৰিব নোৱাৰোঁ তেতিয়া এইবিলাক ক্লিপ মই বেলেগ এটা ব্লগতে দি দিম আৰু গাইজ আৰু অকণমান ভাবিলোঁ খোজকাঢ়ি লওঁ এইখিনিতে অকণমান ঠাণ্ডা লাগিছে আৰু চেৰাপুঞ্জীৰ ভিতৰৰ এটা গলিত সোমাই গ'লোঁ মানে চেৰাপুঞ্জীৰ পৰা এটা ভিতৰৰ ৰাস্তাত সোমালোঁ ধুনীয়া লাগিছে জেগাটো বেয়া লগা নাই অকণমান খোজ কাঢ়ি ল'লোঁ আৰু এইখিনিতে তাৰপিছত এতিয়া আমি গৈ শ্বিলং ফালে ঘূৰি যাম শ্বিলঙত থাকিম আৰু এক ৰাতি শ্বিলঙত থাকি কালি ৰাতিপুৱা যামগৈ আৰু ঘৰলৈ সেয়াই আৰু একো ডাঙৰ কথা নহয় আঁকিছিলে নি মানে ভিডিঅ' দিছিলে নি কোনেও নেআকে ন ভিডিঅ' ইনষ্টা ষ্টৰীত দেখিছিলোঁ মই ইনষ্টা ষ্টৰীটো দেখিছিলোঁ বাকী এতিয়া কি বা হ'ল পেইণ্টিং কৰে না ন মই ষ্টৰীটোহে দেখিছিলোঁ বা কেনে মানুহ ভাল লাগে এইবোৰ কাৰণতে ভাল লাগে মোৰ পম্পী বেয়া হোৱা নাই ন বেয়া হোৱা নাই ভাল লাগিছে একদম ডিফাৰেণ্ট লাগিছে চাওঁ বাইদেউ এফালে চাই দিয়কচোন ফাৰ্ষ্ট টাইম কৰিছে প্ৰীতি সঁচাকৈ ভাল লাগিছে মোক গোটেইকেইখন পেইণ্টিঙতকৈ তোমাৰখন ভাল লাগিছে সঁচাকৈ ভাল লাগিছে পম্পী কোৱা মই মিছা কিয় কওঁ পিনাট বাটাৰ খাবা আৰু বাটাৰ মাৰি হা ক্ৰীম খাবা আৰু সেইকাৰণে শকত নেকি তুমি কোনে ক'লে পম্পী কি কোৱা মই শকত হ'বৰ কাৰণে কিন্তু কাম চাম কোনে কৰিব ঘৰত তেনেহ'লে কি হ'ব প্ৰীতি মই জীৱনত শকত নহওঁ আৰু আমাৰ চিৰ বেটা উঠা চিলি বেবী গাৰ্ল মোৰ তোমাৰ পেইণ্টিং ভাল লাগিছে কিন্তু মোৰ বেলেগ ধৰণে বনোৱা হৈছে কোনখন ট্ৰেক নিচিনা এখন কাবাক দিবা নেকি এখন সেইটোহে ক'ব নোৱাৰে ৰাধা কৃষ্ণ কাৰেণ্ট গ'ল থাকিব আৰু এতিয়া নাযাবি राधा कैसे न जले राधा कैसे न जले आग तन मन में लगे राधा कैसे न जले नादिरी दो गोपियां सारे हैं राधा तारे এটা কথা কয় নেকি প্ৰীতি শুনা তুমি নানাচাৰ কাৰণে আকৌ শকত হৈছে কিন্তু অকণমান গোপিয়া तारे चांद है राधा हाँ
আৰু क्यों है उसको विश्वास आधा क्यों से यार कृष्ण और ये राधा হা राधा और कृष्ण অঁ কাহানিও মিলন বিবাহ বৈবাহিক সম্পৰ্ক নহল কিন্তু আজিও আমি যাক পূজা কৰো সেয়া কেতিয়াও কৃষ্ণ ৰুক্মিণী আমি পূজা নকৰো ইমানবোৰ ঘৈণীয়েক আছিলে আমি সদায় পূজা কৰো ৰাধা আৰু কৃষ্ণ কিয় কিয় কাৰণ পবিত্ৰ ৰিষ্টা পবিত্ৰ ৰিষ্টা সেইকাৰণে সেইকাৰণে নাই নাই সেইটো বুজি পালো সেইটো কোৱা নাই সেইটো কাহিনীটো চবে জানে মানে ৰাধা কৃষ্ণৰ এই পেইণ্টিংখনে ৰাধা আৰু কৃষ্ণই কি বুজাব বিচাৰিছে মডাৰ্ণ আৰ্টটোৱে মানে বৰ্তমানৰ কথা বৰ্তমানত কিবা এটা অৰ্থ বুজাই আছেতো বৰ্তমানৰে অতীতৰ প্ৰায় বৰ্তমান মানে কৃষ্ণ কাৰণে ৰাধা ৰাধা কাৰণে কৃষ্ণ হা ইটো ইটোৰ পৰিপূৰক হা ঠিক আছে এয়া ইটো আৰু হিটো Okay. ইটো হলে এয়া হিটো ইটো হিটোৰ পৰিপূৰক ইজন নহলে সিজন আধা সেইকাৰণে ৰাধা বাহ কি দিলে চিৰিয়াছলি প্ৰীতি বহুত ধুনীয়া প্ৰীতি ফাৰ্ষ্ট টাইম কৰিছে ফাৰ্ষ্ট এয়া চকুকেইটা আঁকিব ফটো দিব লাগিব তলত আমি পদুম ফুল পৰা আঁকিব লাগিব ফুটটো আগতে দিওঁ বগা বগা চকুকেইটা ইমান ভাল লাগিছে নাই চকু মুদি আছে এনেই এনেকেই থাকিব সেই আমাৰ তলৰ চোৱা তলৰ পেইণ্টিংখন চোৱা বুদ্ধৰ আমাৰ তলৰ মানে আমি ব্লেক দি অঁ ফুটো তেনেকুৱাই থাকিব ব্লেক দি মানে আমি হেৰি কৰিম হোৱাইটৰ তলত ব্লেক কালাৰ অঁ ফুট তুমি দিব নোৱাৰা মই দিব লাগিব এইডাল ব্ৰাছ নহয় জানমণি অঁ নহ'ব টিকফুট সেই ৰাধা নহয় হাফ টাইপৰ কি কৰানো চিৰ বেটা প্ৰীতিক চিনি পাই কাৰণে চিৰ ইমান হেৰি নকৰে তুমি কৰিলে কিন্তু ভয়ংকৰ ধৰিব এচা শুই দিলে দেখিছা কলিজা আৰু মানুহতকে কুকুৰকে ভাল পাবা হয়নে মইতো সেইটোৱে মোৰ প্লেন লাইফ গ'লছ বহুত কেইটা কুকুৰ আনিম এটা লাইফ পাৰ্টনাৰ লাগে মানে সেইটো বেলেগ ৰুমমেটে হওক লাইফ পাৰ্টনাৰ মানে গিৰিয়েক নহয় কিন্তু গিৰিয়েক নহয় লাইফ পাৰ্টনাৰ মানে কোনোবা ফ্ৰেণ্ড হ'ব পাৰে জেঠাই ভনীয়েক মাহীয়েক পুতেক জীয়েক যিকোনো হ'ব পাৰে লাইফ পাৰ্টনাৰ ক'ত লিখা আছে জীৱন সংগী অকল ল'ৰাই হ'ব লাগিব ছোৱালী হ'ব লাগিব বোলে ক'তো লিখা নাই জীৱন সংগী হ'লে কুকুৰো হ'ব পাৰে অঁ হ'ব পাৰে সিহঁতৰ বেছি বয়স নাথাকে কাৰণে আমাক দীঘলীয়া বয়সৰ মানে প্ৰাণীৰ প্ৰয়োজন কুকুৰৰ জীৱনটো হ'লে 12 বছৰ থাকে আমিতো বেছি বছৰ জীয়াই থাকিম সেইটো কাৰণে আমাক অকল দীঘলীয়া জীৱনৰ মানে প্ৰাণী লাগে মানুহ বুলিয়ে কথা নাই কি কোৱা মই কিন্তু মানুহতকৈ জীৱ জন্তু বেছি ভাল পাওঁ কিন্তু পানীটো লৈ সুৰ ডালে আকৌ এনেকে থৈ দিয়ে আকৌ এনেকে কৰক 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 সেইটো না ফুৰ্তি আমাৰ কি কি লাগে টকা পইচা মাটি সম্পত্তি গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড ল'ৰা ছোৱালী সন্তান বাপৰে বাপ কি নালাগে আমাক চব লাগে আমাৰ চিৰু কেনে ধুনীয়াকে আজি আমি চুইমিং যাম আমি এনেকে কৰিম কি আছে বিহু কৃষ্ণ নৃত্য কৃষ্ণ গোটেই কৃষ্ণ হৈ আছে মোৰ ঘৰত প্লিজ প্লিজ ৰাধা প্লিজ ৰাধা প্লিজ আমি 3 বছৰ আছিলো তেতিয়া এটা কথা শুনা শুনা পম্পী শুনা পম্পী শুনা মোৰ ঘৰত চবফালে কৃষ্ণ হৈ আছে তোমাৰ এবাৰো ৰাধা নাচন লগা নাই ধগীতাক ধেই এনেকুৱা আছিলে মই কৃষ্ণ সেইটো নাচিছিলোতো নাচনী ধেই নাচনী ভৰি আছে অকণমান নাচা যদি কেমেৰাটো অফ কৰি দিওঁ কি কোৱা যদি অন কেমেৰাতে কোৱা যে কেমেৰাটো অফ কৰি দিয়া মই নাচিম
বাইদেউ কিমান হস্পিটেলত ডিউটি কৰি থাকিবা অকণমান আধা নাচা ইমান ভাবিব লাগে নাই ভাবা চাহ খোৱা কপি চাহ কাপটো কোনটো কাপ কাৰ কাৰণে আনিছিলি পাপৰি ডাঙৰ কাপটো প্ৰীতিক দে তাই ছবি আঁকি আছে কষ্ট হৈছে আজি ডক্টৰনী বাইদেউ গম পাব এতিয়া কেনেকে কমোৱা যায় তেনেকে কোনো কিমান ডক্টৰ দিছে কেনেকৈ একদম পেটলা পেটলা এনেকে ওলবা লবা থাকে ৰাতি নাখাব নেকি সিদিনা লগৰ এটা লগ পাইছো তাক সুধিছো সি কৈছে গোটেই বডি চেক কৰাব লাগিব চেকআপ কৰিব লাগিব মোৰ পৰা ভয় লাগে বোলে বডি চেকআপ কৰাব লাগিব তুমি মোৰ চেম্বাৰত আহিবা তুমি যাবানে নাই এতিয়া চুইমিং কৰিব যাম যাম মই চাওঁ মাতো ড্ৰাইভাৰ মাতো হা ড্ৰাইভাৰ মাতা হ'ব দে লাগিলে গীতা ভাগৱতৰ কথা কৈ দিম কিবা কিবি সেইবিলাক কৰিবি কিন্তু আমি কোৱা কি কোৱা গাড়ী গাড়ী মই একেদিন মই এঘণ্টাতে শিকাই দিম চব কম্পি ওলাবা চুইমিংটো মই তোমাক মই চোৱা মই যেনেকৈ শিকাম তুমি এঘণ্টা চলাই আহিব পাৰিবা মই তোমাক ইমান ক'লোঁ তুমি যেতিয়া গাড়ীত উঠিবা বহিবা তুমি ভাবি ল'বা চবতকৈ ধুনীয়া গাড়ী তুমি চলোৱা আৰু তোমাৰ ওচৰত থকা চব মানুহ কোনো গাড়ী চলাব নাজানে তুমি জানা লাগিব কনফিডেন্সটো লাগে মানুহৰ লগত আছে আছে আহি যাব তুমি যদি অকল চিৰুৰ লগত থাকা তুমি অকল চিৰুৰ লগতে থাকিব লাগিব আৰু যে ওচৰ পাজৰ ডগীবিলাক যে আছে তুমি হেল্ল' হেল্ল' হাই হাই ক'বা তেতিয়াহে তোমাৰ ফ্ৰেণ্ড হ'ব পাবা অ'কে অ'কে ঠিক আছে কৈ দিয়া বেবী গাৰ্ল মানে আমাৰ কথা মানে ডগৰো মানে নাই নাই ভয় নাই খোৱা তাই আমাৰ চিলি এজনী বেবী গাৰ্ল বেবী গাৰ্ল বুলি কোৱা তাই ভাল পায় বেবী গাৰ্ল বেবী গাৰ্ল বেছি নকওঁ তুমি মুঠানে আৰু ফ্ৰেণ্ড ৰাখিবা বুজিলা অ'কে কৈ দিয়া বেয়া ফ্ৰেণ্ড নহয় অ'কে মাহী কোৱা যোনে ফ্ৰেণ্ডে তোমাৰ ইউজ কামই নিদিবা অ'কে মাহী কোৱা ৰাতি বহুত ওলাইছে বাথৰুমতে কিবা শব্দ শুনি আছিলো আমি বাথৰুমৰ লাইটটো বন্ধ নহয় বন্ধ নহয় বন্ধ কৰোঁ অকণ হৈ যায় আমি ভূতৰ মণিপুৰ নাই যোৱা নে এবাৰ নিউজৰ মই মণিপুৰ নাই যোৱা মই ডাইৰেক্ট ৰিপৰ্টিং কৰিছো অফিচিয়েলখিনিহে ক'ব পাৰি অ'কে সেইকাৰণে মেঘালয়া গৈছিলো ইলেকশ্যনত কি জমনি কাহিনী পিংকিটো কেতিয়াও যিবোৰ লগৰ এজনী আছে পিংকি তাইতো কেতিয়াও ৰিপৰ্টিঙত যোৱা নাই তাই অকলে থাকিব নোৱাৰে এতিয়া মই নাথাকিলে ইয়াত তাই কাৰণে মোৰ লগত গুচি গ'ল তোৰা তাততো একদম মানুহৰ মাজত দৌৰিব লাগে পিংকি দৌৰ বুলি কৈ টিক বুমটো লৈ পেলাই কেমেৰা ধৰ পিংকি ওপৰত ফচি গ'ল তাই তাৰ পৰা আহিব নোৱাৰা হ'ল 4-5 দিন মান তাত তাই মোৰ পিছে পিছে ৰিপৰ্টিং কৰিলে একদম পানী খাই ৰাতিপুৱা গধূলিলৈকে একো পেটত নাই ৰিপৰ্টিঙত কৰিব বেয়া লাগিছে নি প্ৰীতি এবাৰো নকলা নাই লগা ভাল লাগিছে খালি তুমি ষ্ট্ৰেট কৰি দিব পাৰিবা ষ্ট্ৰেট কৰি দিব লাগিব ভালে বাৰু তো গাইছ এতিয়া এইখন প্ৰীতিৰ পেইন্টিং হৈ গ'ল ধুনীয়া বনাইছে বাই দি দিয়া ঠিকে আছে নে সেইফালে আছে এইগৰাকী পেইন্টিংখন ভাল লাগিছে এতিয়া ভাল লাগিছে চোৱা চকুকেইটা কিবা এটা ইনকমপ্লিট হৈ আছে কিন্তু নাই বহুত কৰিবলৈ আছে তুমি গম পাইছানে বেছি ইনকমপ্লিট চকুকেইটা লাগিছে মানে গোটেইখনত ৰং আছে অকল চকুকেইটা নাই যে I need a full swimming pool. মানে 15 মিটাৰ হ'লেও চুইমিং পুল এটা লাগে 15 এনেকৈ চুইমিং পুল মই চুইমিং কৰি ইমান ভাল পাওঁ বনিবই ন কি তুমি গাটো ধুলা ন অ'কে মই ধুই আহোঁ তেনেহ'লে
চেঞ্জ কৰি আহোঁ অ'কে কৰিলোঁ এতিয়া আমি সেইটো ক্ৰিকেট হয় মানে ক্ৰিকেট হৈ আছে হৈ আছে এতিয়া